অসমীয়া ৰাইজসকল, মই আজি আপোনালোকক এখন চুটি ব্যংগ ৰচনা শুনাবলৈ প্ৰয়াস কৰিছোঁ। ব্যংগ ৰচনাখন এইকাৰণেই গুৰুত্বপূৰ্ণ যে এচাম ধুৰন্ধৰ মানুহৰ স্বভাৱটো ওলাই পৰিছে। প্ৰকৃতিৰ ৰোষত কেনেকৈ সিহঁতৰ স্বভাৱবিলাক ওলাই পৰে তাকে মই উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। এই যে ম্যানমাৰত ভূমিকম্প হ'ল, বিধ্বস্ত ভূমিকম্পত হাজাৰ হাজাৰ লোক নিহত, হাজাৰজন আহত, বহুজনৰ মুঠতে দেশখনত এটা অভাৱনীয় অৱস্থা। সেইখন দেশতেই বাহৰ পাতি আছে আমাৰ অসম মুলুকৰ এচাম স্বদেশপ্ৰেমীয়ে, দেশপ্ৰেমিক 100% বিশুদ্ধ দেশপ্ৰেমিক বুলিবই পাৰি, বাহৰ পাতি আছে। সেইসকলে সেইখন দেশৰ দুৰ্গত ৰাইজৰ দুখ দুৰ্দশাৰ কি ক'ম এতিয়া, ভাষাই ক'বলৈকে বিচাৰি পোৱা নাই নহয় ৰাইজ। সেই দুৰ্গতসকলৰ কাষত থিয় দিবলৈ সিহঁতৰ এতিয়া আহৰি নাই মানে নাযায়, কাৰণ সিহঁতৰ ভেলিড পাছপৰ্ট নাই, ভিছা নাই, লুকাই চুৰকৈ হাবি বননিত বাহৰ পাতি আছে। সেই দুৰ্গতসকলে কিন্তু উদ্দেশ্যটো আছিল সিহঁতৰ ৰাইজৰ সেৱা, দেশৰ সেৱা। ফালৰি কাটিছে কেনেকৈ দেখিছেনে? কেনেকৈ এতিয়া ফালৰি কাটিছে সেই বিষয়ৰ পৰা সিহঁতে কৰিছে কি, তাত যাব লাগে সেই দুৰ্গতসকলৰ ওচৰলৈ, ম্যানমাৰৰ স্থানীয় সেই ভুক্তভোগীবিলাকৰ ওচৰলৈ নগৈ কেনে সিহঁতি হাবিত হুঁচৰি ভিডিঅ' বনাইছে, অসমলৈ পঠাব, অসমৰ মিডিয়াবিলাকলৈ, প্ৰচাৰ মাধ্যমবিলাকলৈ পঠাবলৈ সিহঁতি ৰিহাৰ্চেল কৰিছে, আখৰা কৰিছে। কেমোফ্লেজ আৰ্মি পোছাক পৰিধান কৰি একোখন ডিঙিত ফুলাম গামোচা, ক'ৰ পৰা সিহঁতে ফুলাম গামোচাবিলাক গোটালে ক'ব নোৱাৰি, কোনে বা সিহঁতলৈ পাৰ্চেল কৰি পঠালে অসমৰ পৰা, এইবোৰ চব অজ্ঞাত হৈ আছে আজিও। সেই গামোচাবোৰ ডিঙিত ওলোমাই লৈ ঢোল পেঁপা গগনা তাল এতিয়া হুঁচৰিৰ আখৰাত ব্যস্ত। কাৰণ এইফালৰ পৰা মিডিয়া, পলিটিচিয়ান, ৰাজনীতিবিদ, সংবাদকৰ্মী এইসকলে প্ৰেচাৰ দি আছে তেওঁলোকক, ভিডিঅ' বনোৱা, আমি বিহুত প্ৰচাৰ কৰিম নহয়, তোমালোকে যে বিহু পাতিছা, বিহু মাৰিছা, আমি প্ৰচাৰ কৰিম নহয় ইয়াত টিভিত, দূৰদৰ্শনত। সেই বুলি আৰু সিহঁতে আৰু সেইবোৰ দুৰ্গত কাষত যাবলৈ সময় নাই। ম্যানমাৰৰ সেই বিধ্বস্ত লোকসকলক সহায় কৰিবলৈ সিহঁতৰ হেৰি নাই, ইচ্ছা নাই। কি কৰিছে, ঢোল পিটি কিনে ঢোল আখৰত ব্যস্ত, কাৰণ অসমৰ ৰাইজক দেখুৱাব লাগিব ইয়াত সংবাদকৰ্মীলৈ ইলেক্ট্ৰনিক মিডিয়ালৈ প্ৰেৰণ কৰি, কাৰণ ইলেক্ট্ৰনিক মিডিয়াই প্ৰচাৰ কৰিব লাগিব যে এইসকল আছে, সুকলমে আছে, তাত বিহু মাৰিছে, এইসকলৰ কোনো দিন খাইছে বৈছে আৰামত দিন কটাইছে, বিহু মাৰিছে। তেওঁলোকো ব্যস্ত একদম দেশপ্ৰেমমূলক বিহু গীত ৰচনা কৰাত, মানে 100% বিশুদ্ধ দেশপ্ৰেমিক যে, অসম প্ৰেমৰ এক নম্বৰত তেওঁলোকৰ স্থান, অসম প্ৰেমীৰ ভিতৰত 1 নম্বৰ স্থানত তেওঁলোকে কৰিছে কি, এতিয়া বিহু মাৰিছে, হুঁচৰি পাতি, কেইদিনমানৰ পিছত
বহাগ গৰু বিহুৰ দিনা পঠিয়াব ইয়ালৈ, যাতে ইয়াত টিভিত প্ৰচাৰ কৰিব পাৰে, মানুহক দেখুৱাব জাহিৰ কৰিব পাৰে। আমি আছোঁ, আমি একদম ম্যানমাৰতে সুকলমে আছোঁ আৰু আমাৰ কোনো হেৰি নাই, বিপদ আপদ নাই, সুকলমে আমি দিন অতিবাহিত কৰিছোঁ হুঁচৰি গাই গাই। এই বুলি আৰু বাছ তেওঁলোকক ঘৰৰ মানুহবিলাকক জাননী দিব, আমাৰ ল'ৰাহঁত ম্যানমাৰত একো বিপদত পৰা নাই দেই, এতিয়া হুঁচৰি চুঁচৰি গাই একেবাৰে ধুনীয়াকৈ আছে, আৰামত শান্তিৰে আছে, একো সেনাবাহিনীৰ পৰা একো বিপদ অহা নাই। ঘৰৰ মানুহবিলাকৰো আশ্বস্ত এই অসমত যিসকল আছে, এইটো ঘৰৰ মানুহ ইয়াত। এই যে কথাটো হ'ল কি, এতিয়া এই সময়ত কৰিব লাগিছিল কি সিহঁতে, সেইবিলাকে কৰিব লাগিছিল যে ম্যানমাৰ চৰকাৰক ক'ব লাগিছিল, আৰ্মি জেনেৰেল, তেওঁলোকৰ সামৰিক শাসক এতিয়া, কাৰণ সামৰিক শাসনৰ অধীনত আছে ম্যানমাৰ, সামৰিক শাসকৰ ওচৰত গৈ ক'ব লাগিছিল যে চাওক আমি ভলণ্টাৰী ছাৰ্ভিচ দিব পাৰোঁ নেকি, আপোনালোকৰ এইখন দেশত আমি আছোঁ, আমি অস্থায়ীভাৱে হ'লেও ইয়াত আছোঁ, আপোনালোকৰ ইয়াত এই অৱস্থা হৈ গৈছে, প্ৰাকৃতিক দুৰ্যোগ হৈছে, বহুজনৰ প্ৰাণহানি হ'ল, বহুজনৰ কিবা কিবি আৰু এনেকুৱা এটা অৱস্থাত দুৰ্দিনত আমি আপোনালোকক কিবা সহায় কৰিব পাৰোঁ নেকি? সেই পৰেশ বৰুৱা বোলাজনে গৈ পেলাই ক'বগৈ লাগিছিল, আমাৰ কিছু দল আছে, তেওঁলোকক আমি কৈ দিলে তেওঁলোকে ভলণ্টাৰী ছাৰ্ভিচ দি দিব, ফ্ৰী ছাৰ্ভিচ, কোনো তাৰ বাবে মাচুল নালাগে। এই দুৰ্দিনত আপোনালোকৰ এই দুৰ্দিনত আমি আপোনালোকৰ পৰা কোনো মাচুল নিবিচাৰোঁ, ফ্ৰী ছাৰ্ভিচ দিব, সেইটোহে ক'ব লাগিছিল সেইজনৰ ওচৰলৈ গৈ। সেইজনৰ ওচৰলৈ যাবলৈ ভয়, জানোচা সেইজনে এই পৰেশ বৰুৱা বোলাজনক ভাৰতীয় সেনাবাহিনীৰ হাতত গতাই দিয়ে, সেইটো ভয়, সেইকাৰণে নাযায়। ম্যানমাৰৰ সেই দুৰ্গত ভুক্তভোগী জনসাধাৰণক সহায় কৰিবলৈ নাযায়, যাৰ জহত সাত সেন্দুৰ তাকে পাতে, কিবা এটা কয় নহয়, য'তে খাব তাতে হাগিব, যিখন থালিত ভাত খাব সেইখন থালিতে আকৌ হাগিব, সিহঁতি তেনেকুৱা কৰি আছে, সেইখন দেশতে খাই আছে, কিবাকে খাই আছে, খেতি বাতি কৰি হ'লেও, অন্য কিবা কিবি কৰি হ'লেও, সেইখন দেশৰ জনসাধাৰণৰ দুদিনত সিহঁতৰ মাতিবলৈ সময় নাই, কিন্তু অস্তিত্ব জাহিৰ কৰিব কেনেকৈ, এই কেমোফ্লেজ সামৰিক পোছাক পৰিধান কৰি, ডিঙিত ফুলাম গামোচা একোখন লৈ, একোটা পেৰডি বিহু গীত শুনাই, ভিডিঅ' বনাই অসমৰ সংবাদকৰ্মীবিলাক টিভি চেনেলবিলাকলৈ প্ৰেৰণ কৰিব। সেয়াই হ'ল এইখন অসমৰ এচাম মানুহে ধুৰন্ধৰৰ ভেকু ভাওনা। পৃথিৱীত এনেকুৱা ভেকু ভাওনাৰ এটা যে জাতি আছে, এনেকুৱা ভেকু ভাওনা কৰিব পাৰি কৰা, আৰু দ্বিতীয়টা দেখা নাই আৰু পৃথিৱীত কিজানি আৰু দ্বিতীয়টা নোলাব এই অসমীয়া জাতিটোৰ ভেকচনৰ নিচিনা, ভেকচন হেৰি কৰা। এইকাৰণে কৈছোঁ ৰাইজ, বোলো অসমীয়াৰ নিচিনা ধুৰন্ধৰ এই পৃথিৱীত আৰু নাই, কাৰণ সিহঁতক দেখিলোহেঁতেন। BBC চাই আছোঁ মই এইকেইদিন, BBC নিউজ লৈ আছোঁ বাতৰি, BBC বাতৰিত পৰেশ বৰুৱাৰ চেহেৰা, ইমানবিলাক মানুহে সহায় কৰিছে, এইবিলাকত লাগি আছে, সাহায্য কামত লাগি আছে, কিন্তু পৰেশ বৰুৱাৰ চেহেৰাত মানে তাৰ সিটোতো নাই, তাৰ পালি পহৰীয়াকেইটাও নাই, সি নিজে নগ'লেওতো বাকীকেইটাক ক'ব পাৰে যে তহঁতি যাচোন, যা মানুহবিলাকক সহায় কৰি দেগে, যা কাৰোবাৰ হস্পিটেললৈ নিব লাগে, কাৰোবাৰ ভগা ঘৰ মেৰামতি কৰি দিব লাগে, বাঁহ কাঠ দি, সেইবোৰ কৰি থাকেচোন, সেইবোৰ পঠোৱাই নাযায়, সেইটো জানিবলৈ নিদিয়ে যে আমি ম্যানমাৰ ভূমিত বসবাস কৰি আছোঁ।
ম্যানমাৰ চৰকাৰক সিহঁতি জানিবলৈ নিদিয়ে, এনেকুৱা হাৰামী বদমাছ। গতিকে সেইবোৰে আকৌ সেইবিলাকৰ পৰাই অসমীয়া জাতিটোৱে আশা কৰে একদম অসমীয়া জাতিক পৃথিৱীৰ 1 নম্বৰ উন্নত জাতি হিচাপে গঢ়ি দিব। এই যে এইবিলাক হৈছে আজি বিহুৰ মোৰ ক'বলগীয়া বিহুৰ প্ৰাকক্ষণত অসমীয়া জাতিৰ বিষয়ে ক'বলগীয়া দুআষাৰমান কথা। পুনৰ এবাৰ আপোনালোকক বহাগ বিহুলৈ দেখা পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ। ৰাইজ কথাটো মন কৰিব আকৌ দেই, ওলাই কৰি নিদিব। মই যি কৈছোঁ একেবাৰে বাস্তৱক উপলব্ধি কৰিহে কৈছোঁ।